কোৱা এতিয়া কোৱা নমস্কাৰ মোৰ নাম শ্ৰী হিতান ভট্টাচাৰ্য মই অংকুচিনী গহাকাত পম আমাৰ তোমাৰ পৰিয়ালত কোন কোন আছে হৃদ আমাৰ ঘৰত কোন কোন থাকে মা দেউতা আইতা মই এতিয়া তোমাৰ এই কিতাপখনত যে বায়ে কি কৰি আছে হাৰমনিয়াম বজাই আছে আৰু লোহাৰ বস্তু বনোৱা মানুহক কি বুলি কয় কমা তাৰ পাছতে তুমি সংখ্যা গীতটো গোৱাচোন লাতে পুৱা লাতে পুৱা ৰঙা বেলি তোমাৰ প্ৰণাম এক দুই তিনি চাৰি আমি গান গাম পাঁচ ছয় সাত আঠ ফুল ফুলি লোড আৰু অথনি যে মই প্ৰশ্নখন দেখুৱাইছিলো তোমাক মোবাইলত কেইটা বান্দৰ আছিলে তুমি হিচাপ কৰি মোবাইলটো লৈ আহাচোন এটি বান্দৰেটো আজি নালাগে এটো গালা নহয় তুমি এই ইয়াত যে বান্দৰ বাইদেৱে যে ছবিকিটা আঁকি দিছিলে প্ৰশ্নখনত ইয়াত কেইটা আছে বান্দৰ কেইটা আছে 1 2 কোৱা 1 2 তিনি চাৰি পাঁচটা ঠিক আছে হৈ গ'ল দিয়া হৃদ তে নমস্কাৰ দিয়া বাইদেউ